নমস্কাৰ, মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ কেঁকুৰাৰ বৰ ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটোৰ নাম হৈছে কেঁকুৰা মছলা গ্ৰেভি। খাবলৈ খুবেই জুতি লগা এটা ৰেচিপি। ৰেচিপিটোত কি সামগ্ৰী লাগিলে মই ইয়াত লিখি দিছোঁ, আপোনালোকে তাৰ পৰা চাই ৰান্ধিবলৈ চেষ্টা কৰিব পাৰে। ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেল আইকনটো টিপিলে মোৰ আগন্তুক ৰেচিপিসমূহ আপোনালোকে চাবলৈ পাই থাকিব। ৰেচিপিটো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে বন্ধু-বান্ধৱক ফেচবুক, হোৱাটছএপৰ জৰিয়তে শ্বেয়াৰো কৰিব পাৰে। ৰেচিপিটো কেনেকৈ বনোৱা হ'ল চাওঁ আহকচোন। ৰেচিপিটোত লগা সামগ্ৰীসমূহ হৈছে কেঁকুৰা 7-8টামান ল'ব। বজাৰত এনেকৈ কেঁকুৰা কিনিবলৈ পোৱা যায় আৰু কুটি বাছি ল'ব। কেঁকুৰাকেইটা কুটি বাছি নিমখ হালধি সানি ল'ব। বিলাহী এটা কাটি ল'ব। পানী এগিলাচ ল'ব, 2 কাপ আছে। আদা নহৰু ল'ব, পিঁয়াজ ল'ব, নিমখ ল'ব, মিঠাতেল ল'ব, জিৰা, ধনিয়া, গৰম মছলা, কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু হালধি ল'ব। এতিয়া কেৰাহীখন জুইৰ ওপৰত দি গৰম হ'বলৈ দিয়ক। কেৰাহী গৰম হ'লে মিঠাতেল জোখমতে দিব। মিঠাতেলখিনি ভালকৈ গৰম হ'বলৈ দিয়ক। তেলখিনি পকিলে নিমখ আৰু হালধি সানি ৰখা কেঁকুৰাখিনি দি লৰাই দিব। কেঁকুৰাখিনি আধা ভাজি নমাই থ'ব লাগিব। কেঁকুৰা কাটোতে অলপ সাৱধান হ'ব। বৰ কষ্ট হয় কেঁকুৰা কাটিবলৈ। কেঁকুৰাখিনি প্ৰায় হৈছে। এতিয়া প্লেট এখনত কেঁকুৰাখিনি কাঢ়ি থ'ব। এতিয়া কেৰাহীত নিজৰ জোখত তেল দিব। তেলখিনি ভালকৈ গৰম হ'বলৈ দিয়ক। এয়া ভাজি ৰখা কেঁকুৰা, বিলাহীটো পেষ্ট বনাই লোৱা হ'ল, মান ধনিয়া আৰু পিঁয়াজ, আদা নহৰু পেষ্ট বনোৱা হ'ল। তেলখিনি গৰম হৈছে। এতিয়া তেলতে জোখমতে নিমখ দি দিয়ক। তাৰপিছত আদা নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি দি লৰাই দিয়ক। আদা নহৰু কেঁচা গোন্ধটো মাৰ যোৱালৈকে অলপ সময় পেষ্টটো ভাজি ল'ব। তাৰপিছত কাশ্মীৰী ৰেড চিলি পাউডাৰ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি দি ভালকৈ লৰাই দিয়ক। অলপ সময় ভাজি এতিয়া বিলাহী পেষ্টখিনি দি আকৌ লৰাই দিয়ক। বিলাহী পেষ্টখিনি লৰাই দিয়াৰ পিছত অলপমান পানী যোগ কৰি গোটেই মিশ্ৰণটো অলপ সময় উতলিবলৈ দিব। কম জুইত প্ৰায় 10 মিনিট সময় উতলোৱা হৈছে। 10 মিনিটৰ পিছত মছলা পেষ্টটো প্ৰায় ডাঠ হৈ পৰিছে। এতিয়া ভাজি ৰখা কেঁকুৰাখিনি মছলাৰ পেষ্টটোৰ লগত দি অলপ সময় ভাজিব। মছলাখিনি যাতে কেঁকুৰাৰ ভিতৰত সোমাই পৰে, সেয়ে অলপ সময় ভাজিব লাগে। কেঁকুৰাখিনি প্ৰায় ভজা হৈ গৈছে। এতিয়া কেঁকুৰাখিনিত গৰম পানী 2 কাপ ঢালি দিব। তাৰপিছত জোলখন অলপ সময় উতলিবলৈ দিব। জোলখন বৰ ধুনীয়াকৈ উতলিছে।
এতিয়া গৰম মছলা 4/1 চাহ চামুচ দিব। গৰম মছলা মই ঘৰতে বনাওঁ, লং ইলাচি ডালচেনি লৈ, সেই 4/1 চামুচ দিলে যথেষ্ট হয়। এতিয়া কুটি ৰখা মান ধনিয়া আৰু কেঁচা জলকীয়া 1 বা 2টা ফালি দিয়ক। মোৰ তাত কেঁচা জলকীয়া নাছিল কাৰণে পকা জলকীয়া দিলোঁ, আপোনালোকে নিজৰ মতে দিব। তাৰপিছত জোলখন প্ৰায় 2 মিনিটমান সময় উতলিবলৈ দিয়ক। কেঁকুৰাৰ জোলখন ধুনীয়া ৰং এটা লাহে লাহে ওলাই আহিছে। গৰম মছলা দিয়াৰ পিছতেই ৰংটো উঠি আহে, প্ৰায় নমাবলৈ হৈছে। ভাত বা ৰুটিৰ লগত কেঁকুৰাৰ এই আঞ্জাখন খাবলৈ খুবেই ভাল হয়। এতিয়া জুইৰ ওপৰৰ পৰা কেৰাহীখন নমাই থ'ব। কেঁকুৰা আঞ্জা তৈয়াৰ হৈ গৈছে, এয়া চাওক। কেঁকুৰাৰ মছলা গ্ৰেভি তৈয়াৰ হৈ গৈছে। ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰে। আগলৈ ইয়াতকৈ ধুনীয়া ধুনীয়া ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।